এনেকে যদি সদায় 5:30 বজাতে ছুটি হ'বলগীয়া হয় কি মজা হয় নাই? সোনকালে ছুটি মই আৰু তনুজেহে পালো, বাকীকেইটা কাম কৰিয়ে আছে। ডিউটিত যেতিয়া সোনকালে ওলাবলৈ পাওঁ তাৰ সমান মজা ফিলিংছ একোৱে নাই আৰু। যেতিয়া ৰখাই দিয়ে তেতিয়াহে আৰু মনটো সেমেকি যায়। বাকী এতিয়া ক'তো নৰখি সোনকালে ঘৰলৈকে যাওঁ। মেডামক মানে বজাৰলৈ আহিম বুলি ক'লো, তো তাইতো ৰেডি হৈ আছে। এতিয়া যদি মই ক'ৰবাত ৰখি দেৰি কৰোঁ তো চেছ আৰু। তাৰপিছত ঘৰৰ পৰাই অলপ ফ্ৰেছ হৈ মেলি লগালগ বজাৰলৈ ওলাই আহিলোঁ। প্ৰথমতে ভিতৰত সোমালোহি, বোলো গৰম দিনটো পালেহিয়ে, হাফ পেণ্টৰ কালেকশ্যননো কেনেকুৱা আছে তাকে চাই যাওঁ, ভাল লাগিলে লৈও যাম। বজাৰ কৰিবলৈ গধূলিহে ভাল, গৰমটোও কম আৰু বৰ বেছি ভিৰ ভাৰো নাথাকে। দিনত আৰু কাউণ্টাৰত লাইন পাতোতে আধা ঘণ্টামান গুচি যায়। যিটো ল'ব আহিছিলো সেইটো বস্তু নলৈ বেলেগ কিবা কিবিহে লৈ গৈছো। এনেকুৱা মল বোলে আহিলে মোৰ কেলে জানো এনেকুৱা হয়, হাফ পেণ্টহে ল'বলৈ আহিছিলো, বেলেগ কিবা কিবিহে লৈ গৈছো। ইফালে মেডামে একো ল'ব নাপালে কাৰণে গৰম হৈ আছে। মই বোলো গৰমটো কমাবলৈ কুঁহিয়াৰ ৰসকে এগিলাচ খুৱাই দিওঁ। এতিয়াহে হাঁহি ওলাইছে, কুঁহিয়াৰ ৰসখিনিয়ে কাম কৰিলে চাগে। তাৰপিছত ডেইলি বজাৰ ফালে আহিলোঁ। তাইৰ বোলে ঢেৰ কিবা কিবি ল'ব লগা আছে। মই বোলো সোনকালে কৰিবি কিন্তু, নহ'লে দোকানবোৰ চব বন্ধ হৈ যাব, পিছত মোক খং কৰি নাথাকিবি। বজাৰ কৰি মেলি হ'লগে, এতিয়া কিবা এটা খাওঁ বুলি আহিছোঁ। মোৰ বহুত দিনৰ পৰা চলে ভটোৰে খাবলৈ মন গৈ আছিলে, তো বোলো তাকে খাই যাওঁ। বাৰু আজিৰ কাহিনীটো ইমানখিনিতে সমাপ্ত কৰিছোঁ। 10টাই বাজিবলৈ হ'ল, আমিও সোনকালে ঘৰলৈকে যাওঁ।